মূল্য বৃদ্ধিৰ মূল শিপাডাল জড়িত হৈ থাকে পেট্ৰল আৰু ডিজেলৰ সৈতে। কিন্তু একচুৱেলি ইন্টাৰনেশ্যনেল মাৰ্কেটৰ কাৰণে হৈছে নে ভিতৰুৱা ৰাজনীতিৰ কাৰণে একচুৱেলি মূল্য বৃদ্ধি হৈছে? বেষ্ট প্ৰাইচ পেট্ৰলৰ 39 টকা, ডিজেলৰ 35 দশমিক 85 পইচা। ভাৰতে আমাৰ চুবুৰীয়া যিমানবিলাক কাণ্ট্ৰি আছে যেনে নেপাল, ভূটান, বাংলাদেশ এইবিলাকত পেট্ৰল ডিজেল সাপ্লাই কৰে। কিন্তু এইবিলাক দেশত পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত আমাৰ ভাৰততকৈ বহুখিনি কম। মূল্য বৃদ্ধি এনেকুৱা এটা ভূত যিটোৱে আমাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায়। সম্ভৱতঃ এনেকুৱা এজন ব্যক্তি নোলাব যিয়ে মূল্য বৃদ্ধিৰ সমৰ্থন কৰে বা যিয়ে মূল্য বৃদ্ধিৰ কবলত কৰিবলগীয়া হোৱা নাই। পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক এই মূল্য বৃদ্ধিৰ বাবে জগৰীয়া কিন্তু আমাৰ চৰকাৰবোৰে। চৰকাৰ আৰু তেওঁলোকৰ ৰাজনীতিৰ বাবে একচুৱেলি জনসাধাৰণে মূল্য বৃদ্ধিৰ কবলত কৰিবলগীয়া হয়। চৰকাৰ কেনেদৰে জগৰীয়া? মূল্য বৃদ্ধিৰ মেইন শিপাডাল ক'ত একচুৱেলি কানেক্টেড হৈ আছে আৰু এই মূল্য বৃদ্ধিক চৰকাৰে কিদৰে প্ৰতিহত কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু ৰাইজৰ মাজলৈ যায় প্ৰতি 5 বছৰৰ মূৰে মূৰে ভোট বিচাৰি। এই গোটেইখিনি বস্তু জানিবৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে আমি ট্ৰাই কৰিম। মূল্য বৃদ্ধিৰ মূল শিপাডাল জড়িত হৈ থাকে পেট্ৰল আৰু ডিজেলৰ সৈতে। পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হলে অলমোষ্ট সকলো বস্তুৰে মূল্য বৃদ্ধি হয়। চৰকাৰক যদি এই সন্দৰ্ভত প্ৰশ্ন কৰা যায় তেতিয়া তেওঁলোকে পূৰ্বৰ চৰকাৰক দোষাৰোপ কৰে, আকৌ অপজিশ্যনে কাৰেণ্ট চৰকাৰক জগৰীয়া কৰে মূল্য বৃদ্ধি। চৰকাৰৰ হাতত সঁচাই থাকেনে মূল্য বৃদ্ধি ৰোধ কৰাৰ বা মূল্যৰ যিকোনো বস্তু বৃদ্ধি কৰাৰ? পেট্ৰল আৰু ডিজেল ডাইৰেক্টলি আমি পেট্ৰল পাম্পৰ পৰা কিনাৰ আগতে এক লং প্ৰচেছৰ থ্ৰুৰে আহিবলগীয়া হয়। পেট্ৰল ডিজেল পোৱা যায় আমাৰ ক্ৰুড অইলৰ পৰা, আৰু ক্ৰুড অইল ক'ৰ পৰা পোৱা যায়? মাটিৰ তলৰ পৰা। মাটিৰ তলৰ পৰা ক্ৰুড অইল উলিয়াই সেই ক্ৰুড অইল আকৌ ৰিফাইনাৰীলৈকে আহে। ৰিফাইনাৰীত সেই গোটেইখিনি বস্তু প্ৰচেছ হৈ ৰিফাইন হৈ কিনে আমাৰ পেট্ৰল পাম্পসমূহলৈকে আহে। আৰু আমাৰ ইয়াত ৰিফাইনাৰী বুলি ক'লে হিন্দুস্তান পেট্ৰলিয়াম, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, ভাৰত পেট্ৰলিয়াম, ৰিলায়েন্স, আদানী এইবিলাক ৰিফাইনাৰীয়ে এই ক্ৰুড অইল বা কেঁচা তেলখিনি ৰিফাইন কৰে আৰু ৰিফাইন কৰি সিহঁতৰে যিবিলাক পেট্ৰল পাম্প আছে তাত পঠিয়াই দিয়ে আৰু তাৰ পৰা আমি বা জনসাধাৰণে গাড়ী মটৰত ভৰাবৰ কাৰণে মানে উপলব্ধ হৈ যায়। তাৰ পিছত মই এইখিনিতে এটা ফেক্ট কৈ থৈ দিওঁ, ভাৰতে আমাৰ চুবুৰীয়া যিমানবিলাক কাণ্ট্ৰি আছে যেনে নেপাল, ভূটান, বাংলাদেশ এইবিলাকত পেট্ৰল ডিজেল সাপ্লাই কৰে। কিন্তু এইবিলাক দেশত পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত আমাৰ ভাৰততকৈ বহুখিনি কম। আৰু এইখিনি বস্তু আপোনালোকে নিজে গুগলত চাৰ্চ কৰিলে পাই যাব, বা মই ইয়াৰে এটা লিষ্ট এটা ব্ৰেকআপ এটা দি দিম ডেছক্ৰিপশ্যনত। এতিয়া চাব, ক্ৰুড অইল মাটিৰ তলৰ পৰা উলিয়াই বিভিন্ন ধৰণৰ পেট্ৰলিয়াম প্ৰডাক্ট বনোৱা যায়, যেনে জেট অইল, পেট্ৰল, ডিজেল, গেছলিন, বম, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু বনাবৰ কাৰণে একচুৱেলি ক্ৰুড অইলটো মাটিৰ তলৰ পৰা ওলোৱা হয়। বিশেষকে ভাৰতত এই পেট্ৰল ডিজেল বনোৱাৰ ক্ষেত্ৰত মেইন মানে প্ৰব্লেমটো হয় ক্ৰুড অইলৰ। কাৰণ ক্ৰুড অইল আমাৰ দেশত ইমান পৰ্যাপ্ত পৰিমাণে পোৱা নাযায় যিমানখিনি মানে পেট্ৰল ডিজেল বনাবৰ কাৰণে লাগে। আমাৰ দেশত মাত্ৰ 12.7% ক্ৰুড অইলে মানে উলিওৱা হয়, বা 12.7% ক্ৰুড অইলে এভেইলেবল থাকে। তাৰে বাকী 87.3% বিদেশৰ পৰা ক্ৰয় কৰিব লাগে। আমাৰ জীৱনৰ প্ৰতিটো বস্তুৱে পেট্ৰল আৰু ডিজেলৰ লগত ডাইৰেক্টলি বা ইনডাইৰেক্টলি জড়িত হৈ আছে। আমি ঘৰত বহিয়ে আজিৰ তাৰিখত কাশ্মীৰৰ আপেলটো খাব পাৰিছো, সেইটোতো ডাইৰেক্টলি বা ইনডাইৰেক্টলি পেট্ৰল আৰু ডিজেল জড়িত হৈ আছে। কিয়নো কাশ্মীৰৰ পৰা ইয়ালৈকে আহোঁতে ট্ৰান্সপৰ্টেশ্যন লাগিব, বা সেই ট্ৰান্সপৰ্টেশ্যনটো ক'ৰ পৰা আহিব? পেট্ৰল আৰু ডিজেলৰ বস্তু। ঘৰত বহিয়ে আমি যিকোনো এটা বস্তু অনলাইন শ্বপিঙৰ পৰা অৰ্ডাৰ দিব পাৰিছো আৰু সেইটো হোম ডেলিভাৰী হৈছে, সেইটো কিহৰ লগত জড়িত হৈছে? সেইটো ট্ৰান্সপৰ্টেশ্যনৰ লগত, অৰ্থাৎ পেট্ৰল আৰু ডিজেল তাতো মানে জড়িত হৈ আছে। অৰ্থাৎ ট্ৰান্সপৰ্টেশ্যন আৰু প্ৰডাকশ্যন এই দুটা বস্তুৰ বেছে হৈছে তেল। গতিকে এখন দেশৰ বা এখন ৰাজ্যৰ মূল্য বৃদ্ধিৰ পৰা জিডিপি গোটেইখিনি বস্তু পেট্ৰল আৰু ডিজেলৰ লগত জড়িত হৈ থাকে। সমগ্ৰ বিশ্বত 3টা মুখ্য কেন্দ্ৰ আছে ক্ৰুড অইল পোৱাৰ বা ক্ৰুড অইল বিক্ৰী কৰাৰ 3টা মুখ্য কেন্দ্ৰ আছে, আমেৰিকা, ৰাছিয়া আৰু ওপেক। এই 3খন কাণ্ট্ৰিয়ে কি কৰে? ক্ৰুড অইল গোটেই বিশ্বতে সাপ্লাই কৰে। এতিয়া ওপেক বুলি নিৰ্দিষ্ট কোনো দেশ নাই। যিমানখিনি আৰবিয়ান কাণ্ট্ৰি আছে, সৌদি আৰবিয়া, ডুবাই, ওমান, ইৰাক, ইৰাণ, এইবিলাক কাণ্ট্ৰিয়ে কি কৰিছে? সিহঁতৰ ক্ৰুড অইল বিক্ৰী কৰিবৰ বাবে এটা অৰ্গেনাইজেশ্যন বনাই লৈছে ওপেক বুলি, যিয়ে মানে কি কৰে? ক্ৰুড অইলৰ দামটো নিৰ্ধাৰণ কৰে। সেম প্ৰাইজত এই আৰবিয়ান কাণ্ট্ৰি বিলাকে বিদেশত মানে সাপ্লাই কৰে ক্ৰুড অইল। আৰু ওপেক সবতকে মেইন প্লেয়াৰ বুলি কোৱা যায় ক্ৰুড অইলৰ, কাৰণ গোটেই বিশ্বত সৰ্বাধিক সাপ্লাই কৰা অৰ্গেনাইজেশ্যনটো হৈছে ওপেক। গতিকে ক্ৰুড অইলৰ দাম কোনটো সময়ত বৃদ্ধি হ'ব, কোনটো সময়ত কম কৰিব, এই গোটেইখিনি বস্তু মানে নিৰ্ধাৰণ কৰাৰ কেপাচিটিও থাকে ওপেকৰ।
ইন্টাৰনেশ্যনেল মাৰ্কেটত বেৰেলৰ হিচাপত ক্ৰুড অইলৰ বিক্ৰী হয়। এক বেৰেল মানে প্ৰায় 159 লিটাৰ তেল। আজিৰ তাৰিখত যদি আমি চাওঁ, এক বেৰেল কেঁচা তেলৰ দাম 80 টকাৰ পৰা 95 টকা আমেৰিকান ডলাৰত। এতিয়া চাব, চৰকাৰ বা চৰকাৰৰ দল সংগঠনসমূহে বিভিন্ন সময়ত বৰ্তমানৰ মূল্য বৃদ্ধিক মানে জাষ্টিফিকেশ্যন দিবলৈ গৈ বা ইয়াত কিয় মূল্য বৃদ্ধি হৈ আছে সেইটো ক'বলৈ গৈ ধুৱাই দিয়ে ইন্টাৰনেশ্যনেল মাৰ্কেটত। এই ইন্টাৰনেশ্যনেল মাৰ্কেটত ক্ৰুড অইলৰ দাম বৃদ্ধি হৈছে, সেইটোৰ কাৰণে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু তাৰ বাবে মূল্য বৃদ্ধি অভাৰঅল হোৱা বুলি তেওঁলোকে কয় বা বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়াত পোষ্ট কৰে। কিন্তু একচুৱেলি ইন্টাৰনেশ্যনেল মাৰ্কেটৰ কাৰণে হৈছে নে ভিতৰুৱা ৰাজনীতিৰ কাৰণে একচুৱেলি মূল্য বৃদ্ধি হৈ আছে, এইখিনি জানিবৰ বাবে ইয়াৰ পৰা অকণমান মন দি আপোনালোকে বস্তুটো বুজিবৰ বাবে ট্ৰাই কৰিব। এতিয়া মই আজিৰ তাৰিখত গুৱাহাটীৰ পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু তাৰ কি কি টেক্স কমিশ্যন সোমাই আছে তাৰ এখন তালিকা মই ইয়াতে শ্বেয়াৰ কৰিছো। ইয়াত লিখা আছে বেছ প্ৰাইচ পেট্ৰলৰ 39 টকা, ডিজেলৰ 35.85 পইচা। এই বেছ প্ৰাইচটো হৈছে ৰিফাইনাৰী সমূহে ৰিফাইন কৰাৰ পিছত নিৰ্ধাৰণ কৰা তেলৰ দাম আৰু ইয়াত লিখা আছে এক্সাইজ ডিউটি। পেট্ৰলত আছে 33 টকা আৰু ডিজেলত আছে 32 টকা। এই এক্সাইজ ডিউটিটো হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰতি লিটাৰত আপোনাৰ পৰা আৰু মোৰ পৰা লোৱা টেক্স। আৰু তলত লিখা আছে ডিলাৰ কমিশ্যন। ডিলাৰ কমিশ্যনটো হৈছে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ পেট্ৰল পাম্পৰ মালিকে আহৰণ কৰা বা সংগ্ৰহ কৰা পইচা। নেক্সট লিখা আছে ভেট। ভেটটো হৈছে ভেলিউ এডেড টেক্স, যিটো ষ্টেট গভৰ্ণমেণ্টে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ বাবদ আমাৰ পৰা সংগ্ৰহ কৰা কৰ। নেক্সট লিখা আছে ফ্ৰেট। ফ্ৰেটটো হৈছে ট্ৰান্সপৰ্টেশ্যন কষ্ট। প্ৰতি লিটাৰ পেট্ৰল ডিজেল ট্ৰান্সপৰ্ট কৰাৰ বাবদ আমাৰ পৰা লোৱা কৰ। গতিকে আপুনি এটা বস্তু চাব, পেট্ৰলৰ দাম যিটো ৰিফাইনেৰীয়ে নিৰ্ধাৰণ কৰি দিছিল 39 টকা, সেইটো আমি গাড়ী বা মটৰত ভৰোৱালৈকে হৈ গৈ 100 টকা। বিশ্বৰ ভিতৰত ভাৰত এখন এনেকুৱা দেশ য'ত মানে সৰ্বাধিক টেক্স লগোৱা হয় প্ৰতি লিটাৰ পেট্ৰল বা ডিজেলত। এটা কথা মন কৰিব, ডেইলি মূল্য বৃদ্ধিৰ বাবে চৰকাৰক বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়। বাতৰি কাকত, ছচিয়েল মিডিয়া, অপজিশ্যন আদি বিভিন্ন ধৰণৰ ফৰামৰ পৰা বা ফিল্ডৰ পৰা চৰকাৰে ক্ৰিটিচিজম মানে সহিবলগীয়া হয়। আৰু যিখিনি মানুহে চৰকাৰক ছাপোৰ্ট কৰে তেওঁলোকো চামহাও ভাবে যে চৰকাৰে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত যদি 5 টকা বা 6 টকা বা 10 টকা যদি টেক্স কমাই দিয়ে বহুখিনি মূল্য বৃদ্ধি ৰোধত মানে সহায় হ'ল। কিন্তু চৰকাৰ বা ৰাজনৈতিক নেতাসকল আমি ভবাৰ নিচিনা মূৰ্খ নহয়। তেওঁলোকেও জানে যে ভেট বা এক্সাইজ ডিউটিটো কমাই দিলে মূল্য বৃদ্ধি অলপ হ'লেও কমিব, কিন্তু এই বস্তুটো তেওঁলোকে কৰিব বিচাৰিলেও নকৰে। আৰু কিয় নকৰে তাৰ বাবে কিন্তু চামহাও আমি নিজেও জগৰীয়া। কিয়নো আমাৰ এটা টেন্ডেঞ্চি আছে ফ্ৰীত চৰকাৰৰ পৰা বস্তু লোৱা বা ফ্ৰীত চৰকাৰৰ পৰা বস্তু পোৱাৰ আশা, আৰু সেই কথাখিনি চৰকাৰ বা ৰাজনৈতিক দলসমূহে বহুত ভালদৰে জানে। এটা উদাহৰণ দিছো, কোনখন চৰকাৰে আপোনাক ফ্ৰী লেপটপ দিছে, ফ্ৰী কম্পিউটাৰ দিছে, ফ্ৰী গেছ কানেকশ্যন দিছে, ফ্ৰী স্কুটি দিছে, ফ্ৰী চাইকেল দিছে, সেইবিলাক চৰকাৰৰ কথা ৰাইজৰ বেছি ভালদৰে মনত থাকে। কিন্তু কোনখন চৰকাৰে ভেট কমাই ৰাখিছিল, এক্সাইজ ডিউটি কমাই ৰাখিছিল, সেইখন চৰকাৰৰ কথা কিন্তু ৰাইজে মনত নাৰাখে। এইটো মই কৈ নিদিওঁ কোনখন চৰকাৰে এক্সাইজ ডিউটি কমাই ৰাখিছিল, ভেট কমাই ৰাখিছিল, সেইখিনি আপোনালোকে নিজেও গুগলত চাৰ্চ কৰিলে গম পাই যাব। আপোনাক কিবা এটা বস্তু চৰকাৰে যদি ফ্ৰী দিছে, তাৰ মানে চৰকাৰে যিটো অত্যাৱশ্যকীয়, যিটো সকলো ৰাইজে কিনিব লাগে, সেই তেনেকুৱা বস্তুত কিন্তু টেক্স ভৰাই মূল্যটো বৃদ্ধি কৰি ৰাখিছে। কাৰণ ফ্ৰীত দিয়া পইচাখিনি তেওঁলোকে তাৰ পৰা আহৰণ কৰিব। যেনেকৈ বাৰ্থডে পাৰ্টিত আপোনালোকক মাতিলে যেতিয়া সৰু বাচ্চাক প্ৰেজেন্ট হিচাপে পইচা দিয়ে, কিন্তু আপোনালোক যোৱাৰ পিছতে মাক বাপেকে সিহঁতৰ পকেটৰ পৰা বা পিছফালৰ পৰা পইচাটো লৈ লয়। ঠিক তেনেকুৱাকৈ চৰকাৰে এখন হাতেৰে কিছু লোকক কিছুমান ফ্ৰী বস্তু দি আছে, কিন্তু আনখন হাতেৰে যিটো বস্তু সকলোৱে ক্ৰয় কৰিব লাগে তেনেকুৱা বস্তুৰ ওপৰত অত্যাধিক টেক্স লগাই বা তাৰ মূল্যটো বৃদ্ধি কৰি ৰাখিছে, যাতে সেই বস্তুটো বেলেঞ্চ হয় বা তাতকৈ বেছি পইচা আহৰণ কৰিব পাৰে। আপোনালোকে চাব, সদনত মিডিয়াত বিভিন্ন পলিটিকেল পাৰ্টিয়ে মানে অপজিশ্যনে চৰকাৰক ক্ৰিটিচাইজ কৰে ভেট বা এক্সাইজ ডিউটিৰ বাবে। কিন্তু যিসকল অপজিশ্যনৰ চৰকাৰ আছে বেলেগ বেলেগ ষ্টেটত, তেওঁলোকে চৰকাৰ থকা ষ্টেট বিলাকত ভেট কমাই ৰাখিছে নে নাই আপুনি এবাৰ নিজে চেক কৰি চাবচোন। সেইটো কিন্তু গেৰাণ্টি দি ক'ব পাৰো, তেওঁলোকেও কিন্তু ভেট 1 টকাও কমকৈ নলয়। আপোনালোকে নিজেই গুগলত চাৰ্চ কৰিলে গম পাই যাব যে কোনবিলাক অপজিশ্যনৰ চৰকাৰ আছে বেলেগ বেলেগ ষ্টেটত, আৰু সেইবিলাক ষ্টেটত ভেটৰ ৰেটটো কিমান আপোনালোকে চালেই গম পাই যাব। মই এইটো ক'ব বিচৰা নাই যে চৰকাৰে নিজৰ ৰিভেনিউ জেনেৰেট কৰিবৰ বাবে ভেট নলগাব বা এক্সাইজ ডিউটি নলগাব,
কিন্তু এটা সাইডত সরকারে লগাতো অধিক টেক্স বঢ়াই আছে আৰু এটা সাইডত মাত্ৰ কিছু সংখ্যক লোককে ফ্ৰী আঁচনি দি আছে খোজ কৰিবৰ বাবে বা তেওঁলোকৰ পৰা ভোট ল'ব বাবে। ফ্ৰী পইচা দিলে সকলোৰে লাভ নহয়, মূল্য বৃদ্ধি হ্ৰাস কৰিলেহে সকলোৰে লাভ। ফ্ৰী লেপটপ দিলে প্ৰতিজন নাগৰিকৰে লাভ নহয়, কিন্তু চাকৰি দিব পাৰিলেহে লাভ। ফ্ৰী স্কুটি দিলে একো লাভ নহয়, কিন্তু তেলৰ দাম কমালে কিন্তু সকলোৰে লাভ। ইয়াৰ মাজত আপুনি এটা কথা লক্ষ্য কৰিব, চৰকাৰে এই ফ্ৰী আঁচনিসমূহ কাক দিয়ে? এই আঁচনিসমূহ মেইনলি দিয়ে খেতিয়ক, মহিলা আৰু ছাত্ৰ ছাত্ৰীসকল। কাৰণ কিয়? খেতিয়ক আমাৰ দেশত বা ৰাজ্যত সৰ্বাধিক। ছেকেণ্ড, মহিলাসকলক এইকাৰণে দিয়ে যে মহিলাসকলক ফ্ৰী বস্তু দিলে বা ফ্ৰী স্কিম দিলে তেওঁলোকক ভোটৰ সময়ত বা নিৰ্বাচনৰ সময়ত ইনফ্লুৱেঞ্চ কৰাত ইজি হয়। আৰু ছাত্ৰ ছাত্ৰীসকলক এইকাৰণে দিয়ে এটা ছাত্ৰ বা ছাত্ৰীৰ জৰিয়তে ৰাজনৈতিক দল বা চৰকাৰে এটা ফেমিলিক টাৰ্গেট কৰি ল'ব পাৰে। এটা ল'ৰা বা ছোৱালীক এখন চাইকেল দিয়াৰ বাবদ এটা পৰিয়ালৰ 5টা বা 6টা ভোট তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। সেই বস্তুটোৰ বাবে ছাত্ৰ ছাত্ৰীক মেইনলি বিভিন্ন চৰকাৰে এনেকুৱা ধৰণৰ ফ্ৰী স্কিম দি আহিছে। শেষত এটা কথা কওঁ, 2014 চনত কেঁচা তেলৰ দাম আছিল 115.7 টকা, মানে আমেৰিকান ডলাৰত, আৰু তেতিয়া পেট্ৰলৰ দাম আছিল 72 টকা আৰু ডিজেলৰ দাম আছিল 55.48 পইচা। আৰু সেই সময়ত এক্সাইজ ডিউটি চেন্ট্ৰেল গভৰ্ণমেণ্টে লৈছিলে 12 টকা 12 পইচা পেট্ৰলত আৰু 9 টকা 22 পইচা ডিজেলত। মানে যোৱা 10 বছৰত পেট্ৰল আৰু ডিজেলৰ মূল্য কিমান ডিফাৰেঞ্চ আহিল সেইটো আপোনালোকে নিজেই দেখিলে। আৰু অকণমান চাৰ্চ কৰিলে ভালদৰে বুজিব পাৰিব যে কোনখন চৰকাৰে জনহিতাৰ্থে কাম কৰি আছে আৰু কোনখন চৰকাৰে নিজৰ টেক্স বৃদ্ধি কৰাতে ফকাছ কৰি আছে। ধন্যবাদ।